নমস্কাৰ অসম বিধানসভাৰ নিৰ্বাচনৰ এক্সিট পোল আহি গ'ল আটাইকেইটা এক্সিট পোলৰ সমীক্ষা অনুসৰি অসমত আকৌ বিজেপিৰ চৰকাৰ হ'ব এতিয়া নিৰ্বাচনৰ ৰিজাল্ট নোলোৱালৈকে বিজেপি আৰু এলায়েন্স পাৰ্টিবোৰে এক্সিট পোলৰ ৰিজাল্টক লৈ ফুৰ্তি কৰি থাকিব আৰু বাকীবোৰে এক্সিট পোলৰ অনুমান সঁচা নহয় বুলি সান্তনা ল'ব আচলতে অসমত যে আকৌ বিজেপিৰ চৰকাৰ হ'ব সেইটো কোৱাৰ বাবে কোনো সাৰ্ভেৰ প্ৰয়োজন নাই অৰুণোদয় আঁচনিৰে লাখ লাখ মহিলা ভোটাৰক নিৰ্বাচনৰ দুদিন আগত হাজাৰে হাজাৰে টকা বিলোৱাৰ পিছত আৰু মাহে মাহে ফ্ৰী চাউল বিলোৱাৰ পিছত আকৌ যে ৰাইজে বিজেপিকে ভোট দিব সেইটো 100% খাটাং ইয়াৰ বাবে কোনো সেফোলজিষ্ট বা উস্তাদ হ'ব নালাগে গৰিষ্ঠ সংখ্যক সমষ্টিত হিতাধিকাৰীৰে শক্তিশালী ভোট বেংক তৈয়াৰ কৰাৰ পিছতো যদি বিজেপিৰ চৰকাৰ গঠন নহয় তেনেহলে কিন্তু এইবাৰ অসমৰ বিৰোধীক সঁচাকৈ চাপবাচি দিব লাগিব আসলতে এইবাৰ অসমত চৰকাৰ বিজেপিৰ নহয় এইবাৰ অসমত চৰকাৰ হ'ব হিমন্ত বিশ্ব শৰ্মাৰ 2014 আৰু 2016 চনৰ মোদী ঢৌৰ পিছত এই মুহূৰ্তত অসমত হিমন্ত বিশ্ব শৰ্মাক বাদ দি বিজেপিয়ে চৰকাৰ বনাব নোৱাৰে আকৌ 5 বছৰৰ বাবে হিমন্ত বিশ্ব শৰ্মা অসমৰ মুখ্যমন্ত্ৰী হ'ব এইটো 100% খাটাং যদি কিবা কাৰণত অসমৰ মুখ্যমন্ত্ৰীৰ আসনত আন কোনোবা মানুহ বহে তেন্তে সেইজন হ'ব হিমন্তপন্থী লোক পুনৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ হলেও কিন্তু এইবাৰ বিজেপি এজিপি আৰু আন সহযোগী দলবোৰৰ বাবে ইলেকশ্যন জিকাটো ইমান সহজ নহব ইতিমধ্যে বিজেপিৰ কিছুমান কেণ্ডিডেটে চিপ্ৰাং মৰা গাদ্দাৰি কৰা আদি অভিযোগ আনি বতাহ গৰম কৰি তুলিছে তাৰ মানে আন সকলোৰে ক্ষেত্ৰত হোৱাৰ দৰে বিজেপিৰ ক্ষেত্ৰত বিজেপিৰ বহুবৰ নেতাৰ মুখত ক্ষমতাৰ ৰাগি লাগিছে ইয়াৰ লগতে কংগ্ৰেছ দলৰ পৰা মানুহ গৈ গৈ বিজেপিত এতিয়া খোজ দিবলৈ ঠাই নাইকিয়া অৱস্থা গতিকে এইবোৰ কথাকাণ্ড হোৱাটো তেনেই স্বাভাৱিক যদিও চৰকাৰ গঠন কৰাৰ চান্স নাই কিন্তু সন্মিলিত বিৰোধীয়ে এইবাৰ বেছ কিছু আসন দখল কৰাৰ সম্ভাৱনা আছে আন বহুজন বিৰোধী বিধায়কৰ লগত অখিল গগৈ লুৰিণজ্যোতি গগৈ আৰু গৌৰৱ গগৈ অন্তত এইটো নিৰ্বাচনত নিৰ্বাচিত হৈ অহাটো প্ৰায় খাটাং যোৱাবাৰ লুৰিণ গগৈ হাৰিছিল বিৰোধীৰ ভোট বিভাজনৰ বাবে আশা কৰা হৈছে লুৰিণজ্যোতি গগৈয়ে যোৱাবাৰৰ ভুলৰ পৰা শিক্ষা লৈছে যদি তেওঁ শিক্ষা লোৱা নাই তেন্তে হেয়া তেওঁৰ বাবে ব্যৰ্থতা কাৰণ ছাত্ৰ সংগঠন কৰা আৰু নিৰ্বাচনী ৰাজনীতি কৰা একে কথা নহয় 1985 চনত প্ৰফুল্ল কুমাৰ মহন্ত ভিগু কুমাৰ ফুকন আদিৰ কপাল ভাল আছিল কিন্তু এই ইতিহাসৰ পুনৰাবৃত্তি এইখন অসমত অতি সহজে আৰু কেতিয়াও নহয় এই নিৰ্বাচনত চৰকাৰ সলনি নহলেও সলনি হ'ব পাৰে অগপ আৰু AIUDF দল দুটাৰ ৰাজনৈতিক ভৱিষ্যত অনুমান কৰা অনুসৰি বিজেপিৰ বুকচাত উঠি অগপই কেইখনমান আসন পালেও AIUDF দলে কিমান আসন পাব সেইটো লৈ এতিয়া সকলো সন্দিহান ইয়াৰ অন্যতম এটা কাৰণ ডিলিমিটেশন মানে বিধানসভাৰ সমষ্টিৰ পুনৰ্গঠন আৰু AIUDF দলটোৰ মাজত হোৱা বিভাজন ইতিমধ্যে এই দলটোৰ বহু সিটিং MLA বেলেগ পাৰ্টিত জইন কৰিলে গতিকে এই অংকটো নিৰ্বাচনৰ ৰিজাল্ট দিয়াৰ দিনাহে ক্লিয়াৰ হ'ব বাকি চৰকাৰ যাৰেই নহওক জুবিন গাৰ্গে সোনকালে ন্যায় পাওক বজাৰত বস্তু বাহানিৰ দাম কমক হিতাধিকাৰীৰ সলনি অসমৰ ৰাইজে কৰ্মমুখী হওক গুৱাহাটীত নলাত পৰি মানুহ মৰা কৃত্ৰিম বানপানী হোৱা বন্ধ হওক সমস্যা আৰু বহুত আছে আমাৰ চেনেলৰ যোগেদি আহি থকা দিনত অসমৰ সাধাৰণ ৰাইজৰ সমস্যাবোৰ আমি দেখুৱাই যাম গতিকে এই চেনেলটো চাই থাকিব লগতে লাইক শ্বেয়াৰ আৰু সাবস্ক্ৰাইব কৰিব নাপাহৰিব